হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। মই পুনৰ এটি নতুন ভিডিঅ' লৈ পেলাই আহিছোঁ। থাম্বনেইল দেখি হয়তো গম পাইছে, কটৰী চাটৰ ৰেচিপি এটা লৈ আহিছোঁ মই। বহুত সহজ হয়, বহুত সহজতে ভালকৈ বনাই খাব পাৰি ঘৰতে, যিটো দিল্লীত বহুত ফেমাছ ৰেচিপি হয়। কিন্তু এতিয়া লকডাউন, দোকান বন্ধ, মোৰ বহুত খাবৰ মন যায় আছিল, গতিকে মই ঘৰতে বনাই দিলোঁ। এয়া চাওক, ৰেচিপিৰ মাজলৈ আগবাঢ়ো। মই প্ৰথমতে ময়দা লৈছোঁ। আপোনালোকে ময়দা আৰু চুজি দুয়োটা মিক্স কৰিও ল'ব পাৰে, আৰু ইয়াত অকণমান নিমখ দিছিলোঁ আৰু ৰিফাইন অইল দিছোঁ। আপোনালোকে ঘিয়েৰেও মঠিব পাৰে, আৰু এইটো ময়াম দি ল'ব লাগিব। ময়াম দিয়া যোনটো সঠিক সময়, এইটো এনেকৈ মুঠি মাৰি চালে গম পাব। যদি মুঠি হৈ গৈছে তেতিয়াহ'লে গম পাব হৈ গৈছে। আৰু নৰ্মেল পানীৰে মই এইটো ডোটো মাৰি লৈছোঁ। এইটো ডোটো কিন্তু বেছি চফ্টো হ'ব নালাগিব, আকৌ বেছি হাৰ্ডো হ'ব নালাগিব, মই দেখুৱাই দিছোঁ। আৰু এতিয়া 4টা গোল বনাই লৈছোঁ। এইটো গোলটো লুচিতকৈ অকণমান ডাঙৰ আৰু ৰুটিতকৈ অকণমান সৰু হ'ব লাগিব। মই এটা ডো লৈ লৈছোঁ, বাকীকেইটা আকৌ এনেকৈ থৈ নিদিব, এটা বৰ্তনেদি ঢাকি দিব, মই যেনেকৈ দেখুৱাইছোঁ। আৰু এয়া চাওক, মই বেলনাখনত অলপমান ৰিফাইন অইল লগাই লৈছোঁ। ময়দা নল'ব, যিহেতুকে এইটো শুকান হৈ যাব। আৰু মই বেলি লৈছোঁ, বেলি লৈ পেলাই এনেকৈ ফৰ্ক এখনেদি, অৰ্থাৎ কাটা চামুচ এখনেদি এনেকৈ দিব, মই যেনেকৈ ভিডিঅ'ত দেখাইছোঁ। কাৰণ কিয়, এইটো ফুলিব নালাগিব। যদি লুচি দলে ফুলি যায় তেতিয়াহ'লে নহ'ব। গতিকে চাওক, এইদৰে মই ভিডিঅ'ত দেখুওৱা ধৰণে আৰু এতিয়া এটা মই বাতি লৈছোঁ। আপোনালোকে যিকোনো বাচন ল'ব পাৰে, যিকোনো অৰ্থাৎ মানে টিফিন বাতিও ল'ব পাৰে, একো কথা নাই, মাত্ৰ এনেকৈ গুৰুঙা হ'ব লাগিব। আৰু ইয়াতে মই ৰিফাইন অইল অকণমান লৈছিলোঁ, লৈ পেলাই ৰুটিখনত লৈ পেলাই এনেকৈ মই বনাই লৈছোঁ। এয়া চাওক, কটৰীটোত মানে যেনেকৈ ঢাকনি দিয়া নিচিনা এনেকৈ বনাই লৈছোঁ, বুজিব হয়তো পাৰিছে দেখি। আৰু এতিয়া মই এনেকৈ আকৌ কাটা চামুচখনেৰে এনেকৈ দি দিম। এইটো দিয়াৰ এটা মেইন উদ্দেশ্য হৈছে যাতে লুচিৰ দৰে নুফুলে। আৰু চাই, এইটো মই এনেকৈ জাপি জাপি দিম। আৰু এতিয়া মই ৰিফাইন তেল অকণমান লৈছোঁ। এইখিনি বেছি গৰম হ'ব নিদিব, বেছি ঠাণ্ডাও হ'ব নিদিব, মিডিয়াম জুইত এনেকৈ দিব লাগিব। দি পেলাই এইটো বাতিটো উঠাই দিব লাগিব। তেলখিনি গৰম হ'লে সোনকালে ৰঙা পৰি যাব, যিটো আমাৰ সেনেকুৱা নালাগে বা দেই যাব। আৰু এইটো ভালকৈ এনেকৈ তেল মই যেনেকৈ দেখুৱাইছোঁ এনেকৈ লগাই দিব লাগিব, যাতে চাৰিওফালে তেলখিনি লাগি যায়। আৰু এইটো লৰাওঁতে বহুত সাৱধানে লৰাব, নহ'লে গাত চিটিকি পৰাৰ চান্স থাকে। চাওক, মই যাতে চাৰিওফালে লাগি যায়, মই এনেকৈ দি দিছোঁ। আৰু এতিয়া বাতিটো নিজে নিজে এৰা খাই যাব। এৰা খাই যোৱাৰ পিছত এনেকৈ সাৱধানে বাতিটো উঠাই আনিব লাগিব। বহুত সাৱধানে কৰিব এইখিনি, যিহেতুকে তেলখিনি গৰম হৈ থাকে। আৰু এয়া চাওক, মই ওলটাই দিছোঁ। লাগিছেনে কটৰী টাইপ, মানে বাতিৰ নিচিনা, যিটো আমি কটৰী চাট বুলি কওঁ, এইটোৱে মেইন ৰিজন। এইখিনি এটা বাতিৰ নিচিনা হৈ যায়, অৰ্থাৎ কটৰীৰ নিচিনা হৈ যায়। খাবলৈ বহুত টেষ্টি হয় আৰু বহুত সহজে বনাব পাৰি। আৰু এয়া চাওক, এইটো হৈ গ'ল। এইটো আপোনালোকে এনেকৈ বনাই পেলাই এয়াৰটাইট কণ্টেইনাৰত ৰাখি দিব পাৰে, এমাহৰ কাৰণেও ৰাখিব পাৰে, কোনো কথা নাই। এনেকৈ মই গোটেইকেইটা ভাজি ল'ম কম জুইতে। গোটেইখিনি দেখুওৱা নাই, মই দুটা ভজা দেখুৱাইছোঁ। এয়া চাওক, ধুনীয়াকৈ এৰুৱাই আহে। জাষ্ট এইটোৱে দেখুৱাইছোঁ মই, কেনেকৈ এৰুৱাই আহে। বহুত সাৱধানে এইখিনি কৰিব, বাৰে বাৰে কৈ আছোঁ। এয়া চাওক, এৰি গ'ল ধুনীয়াকৈ। এনেকৈ মই গোটেইকেইটা ল'ম। আৰু এয়া চাওক, মই এটা কটৰী দেখাই দিম। এইটো ধুনীয়াকৈ হৈ গৈছে, ক্ৰিস্পি হৈছে ধুনীয়া। আৰু ইয়াতে আমি ল'ব লাগিব বইল আলু। বইল আলু মই এনেকৈ কাটিছোঁ, আপোনালোকে নিজৰ ইচ্ছা অনুসৰি কাটিব পাৰে। বইল আলুখিনি মই গোটেই কটৰীটোত এনেকৈ দি দিম। আৰু ইয়াতে অকণমান চাট মছলা দি দিম। আপোনালোকে যদি চাট মছলা নাথাকে তেতিয়াহ'লে জিৰা গুড়ি দিব পাৰে, ধনিয়া গুড়ি দিব পাৰে, সেইটো কোনো কথা নাই, আপোনালোকৰ প্ৰয়োজন অনুসৰি দি দিব।
আৰু এইখিনি মই বুট লৈছিলোঁ, কলা চানা যিটো কয়, বইল কৰি লৈছিলোঁ। আপোনালোকে কাবুলী বুটো ল'ব পাৰে, কোনো কথা নাই, বা মটৰো ল'ব পাৰে, এইটো একো অপশ্যনেল হয়, এইটো আপোনালোকে যি ভাল পায় সেইটো ল'ব। আৰু এইটো মই দিছোঁ পিঁয়াজখিনি অকণমান ডাঠকৈ কাটিছোঁ যাতে দাঁতত লাগি যায় আৰু খাবলৈ ভাল লাগে। আৰু অকণমান বিলাহী দি দিছোঁ আৰু জলকীয়া দিছোঁ, কেঁচা জলকীয়া। আপোনালোকে যদি জলকীয়া নাখায় তেতিয়াহ'লে জলকীয়াটো স্কিপ কৰিব পাৰে, যিহেতু ইয়াতে টেঙা, মিঠা, জ্বলা এইকেইটা থাকিলে ভাল লাগে, গতিকে দিয়াটো বেছি ভাল হ'ব, তেতিয়া টেষ্টটো বেছি ভাল লাগিব। আৰু এনেকৈ মই ছেকেণ্ডটো দি দিছোঁ, পিঁয়াজ অকণমান দিছোঁ, বিলাহী অকণমান দিছোঁ আৰু জলকীয়া অকণমান দিছোঁ। আৰু ইয়াতে চাট মছলা অকণমান দি দিম। ধুনীয়া কালাৰফুল লাগিছেনে দেখিবলৈ? ৰ'ব ইয়াতে আকৌ দিব বাকী আছে ইনগ্ৰেডিয়েণ্টছ। আৰু এইখিনি মই লৈছিলোঁ তেতেলী পানী অৰ্থাৎ যিটো পাৰ্ট হয় তেতেলীত, সেইটো মই গৰম পানীত জিকাই থৈছিলোঁ আৰু ঠাণ্ডা ফলত মই এইটো পানীটো পাইছোঁ। এনেকৈ পানীটো উলিয়াই ল'ব আৰু এইখিনি পানীখিনি মই স্প্ৰেড কৰি দিছোঁ। আৰু এইটো চাটনিটো হয় ধনিয়া, পদিনা, আদা, নহৰু, জলকীয়া। এইটো আপোনালোকে মিক্সিত গ্ৰাইণ্ড কৰি ল'ব, লৈ পেলাই এইটো দি দিব। আৰু এইটো লৈছোঁ মই দৈ, মই মিঠা দৈটো লৈছোঁ, আপোনালোকক পাৰিলে মিঠা দৈটো ল'ব, কাৰণ কিয় ইয়াতে টেঙাৰ কাৰণে আছে, বিলাহী আছে, তেতেলী পানী আছে, গতিকে মিঠাটো হ'লে বেছি ভাল হয়। যদি মিঠা কম থাকে তেতিয়াহ'লে আপোনালোকে ইয়াতে চেনি মিক্স কৰি পেলাই ঘুটি ল'ব পাৰে, সেইটো কোনো কথা নাই। এয়া চাওকচোন ইমান কালাৰফুল হৈছে দেখিবলৈ যিমানে ভাল হৈছে, খাবলৈ তাতকৈ বহু গুণে টেষ্টি আছিলে। আৰু মোৰ হাতত আছে এইটো এনেকুৱা চিপছ আছে, আপোনালোকে পেকেট চিপছটোও দিব পাৰে। এইটো মই ভাঙি লৈছোঁ, ভাঙি লৈ পেলাই ইয়াতে স্প্ৰেড কৰি দিছোঁ যাতে ক্ৰাঞ্চি ভাৱ এটা আহে। আৰু মই বিকাজী ভুজিয়া লৈছোঁ, আপোনালোকে যিকোনো ভুজিয়া ল'ব পাৰে। চাওক ইয়াতে মই ভজা বাদাম যিটো সেইটো ৰেডিমেড পায়, সেইটো মই লৈছোঁ। ইয়াতে আপোনালোকৰ মন পচন্দ অনুসৰি যিকোনো বস্তু দিব পাৰে, ডালিমৰ গুটি দিব পাৰে বা কেঁচা চানাও দিব পাৰে, মুগ দিব পাৰে, গজালি ওলোৱা। আৰু ইয়াতে মই অকণমান দৈ দিছোঁ। আবেলি টাইমত খাবৰ কাৰণে বহুত ধুনীয়া হয়। সৰু ল'ৰা ছোৱালী যদি থাকে তাহাঁতে টোপনিৰ পৰা উঠাৰ পিছত দিব পাৰে আপোনালোকে। আৰু ইয়াতে অকণমান চাটনি দিছিলোঁ আৰু শেষত অকণমান মই চাট মছলা দিছোঁ। চাওক ৰেডি হৈ গ'ল আমাৰ চাট। গতিকে ফ্ৰেণ্ডছ, কেনে পালে ৰেচিপিটো? নিশ্চয় ভাল পাইছে, মুখত নিশ্চয় লোভৰ পানী আহি গৈছে, হয়নে? বহুতে টেষ্টি আছিলে। আপোনালোকে মই ক'লে বিশ্বাস নকৰিব, আপোনালোকে যেতিয়া বনাই খাব তেতিয়াহে গম পাব। বহুত সহজ ৰেচিপি হয় আৰু ঘৰতে থাকি যায় বস্তুবিলাক, সেনেকুৱা বস্তুৰে বনাব লাগে, বেছি একো নালাগে ইয়াত। চাওক ইমান ধুনীয়া দেখিছে। গতিকে ফ্ৰেণ্ডছ, বনাই খাব বুলি আশা কৰিলোঁ। আৰু আজিলৈ আহিছোঁ, পুনৰ আহিম এটি নতুন ভিডিঅ' লৈ। মোৰ চেনেলত যদি নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।